Welcome all my friends, my channel Santosh Blogলৈ মই আজি এটা ভিডিও লৈ আহিছো ব্লাড কালেকশনৰ ওপৰত এজন পেশেন্টৰ পৰা ডাইৰেক্ট কেনেকৈ ব্লাড কালেকশন কৰা হয় তাৰে এটা ভিডিও মই আপোনালোকক দেখুৱাব বিচাৰিছো আহকচোন তেতিয়াহলে ভিডিওটো আৰম্ভ কৰোঁ কি নাম দীপেন বৰা গোহাঁই ন দীপেন নহয় দেবেন কি প্ৰব্লেম হৈছে কাহ হৈ আৰু হাতৰ এটা বিষ হৈছে হয় আৰু কাহিলে মানে পেটটো বিষায় আৰু কাহটো নিচিগে তাৰপৰা আকৌ কাহিলে মানে কাহটো চিৰকবোৰ কাহতে কাৰণে টেপনি ধৰে তাৰপৰা এই ডিঙিটো তেনেকুৱা এটা দেখাইছে নেকি আগতে আগতে আমাৰ ইয়াতে সোণাইতে দেখুওৱা হয় আৰু আগতে সি খালে মানে পেটটো উফন্দি আহে হাতখন পুচাই দিওঁ অকণমান পিছাই দিয়ে দিয়ক হাতটো পটকে দিয়ক ঠিকছে দিয়ক এনেকৈ দিয়ক মুঠি মাৰি দিয়ক স্কিনৰ কিবা প্ৰব্লেম হৈছে নেকি আছে ছালৰ কিবা প্ৰব্লেম হৈছে ন খজুৱাই যে খুব খজুৱাই তোমাৰ স্কিনৰ প্ৰব্লেম হৈছে আকৌ হা আপোনালোকে জানিব আমি বলে দিও মুঠিটা বলে দিও ওই দাও
দিয়ক খুলি দিয়ক ভাত স্কিনৰ প্ৰব্লেম হৈছে আকৌ স্কিনৰ বহুত বাৰ মেডিচিন কৰা হ'ল ভাল হৈছিলে আকৌ হৈ গ'ল এই তাত থাকে যে শিৱসাগৰতে থাকে ইয়াতে মাজে মাজে হেৰি ভাল পাইছিলে আকৌ এতিয়া বহুত বেয়া ধৰণে হেৰি ইক'টো কৰাই ল'ব ইচিজিটো কৰাই ল'ব অঁ হেৰি কৰাইছে নেকি অঁ এইটো হৈ গৈছে দুইটা হৈ এতিয়া এক্সৰেটোহে আছেগৈ ইয়াতে এক্সৰেটো দিয়া নাই এইখনত আছে এক্সৰেটো ল'ব দেই এইটোতো আজি নহ'ব আৰু নহয় এক্সৰে হ'ব জানো মই ইয়াতে ব্লাডৰখিনি ইক'টো কৰা নাই নেকি ছাৰে কৰিলে চব কৰিছে ন হেৰিতে ৰিপৰ্টটো দিব মোক ব্লাডৰখিনি হৈ গৈছে আপোনাক খালি এক্সৰে দিছে দুটাই দিছে এক্সৰে এপ'ল' ক্লিনিকেই কিন্তু অকণমান আগতে তাতে দেখাব ফাৰ্ষ্ট ফ্ল'ৰত যাব এতিয়া ক'লেও কৰাই ল'ব পাৰিব এতিয়াই কৰি যাওঁ বুলি ক'লে আহিছে যে পেচেণ্ট কৰাই ল'ব পাৰিব ঠিক আছে হৈ যাব সেইটো ৰিপৰ্টটো ব্লাডত আহিলেহে পাব ভাল হৈ যাব এতিয়া একো হেৰি নহয় ঠিক আছে আহিছোঁ ঠিক আছে অঁ ঠিক আছে